বহুত বেয়া লাগে। আশা কৰিছোঁ যে গোটেই মানুহ অসমবাসী মানুহ এই মুভিখন চাই কোনো যাতে বাপ নাথাকে, দাদালো মৰম কৰি যাতে গোটেই মানুহে মুভিখন চাই। আৰু একো ভাষা নাই আচলতে, চাব মানে কান্দিয়ে থাকিলো। চব কেনেকে জানে এটা মানুহে যে চব একে হৈছে, যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈছে। ক'ব নোৱাৰো একো। দাদাক বহুত মিছ কৰিছো। আজি দাদা থাকিব লাগিছিলে। ইতিমধ্যে প্ৰেক্ষাগৃহৰ পৰা ওলাই আহিছে দৰ্শকসকল। বঢ়িয়া লাগিছে, ভাল লাগিছে। আৰু জুবিন দা ক্লাছ চাইছো আমি, বহুত ভাল লাগিছে চিনেমাটো। আমাৰ জুবিন দা চিনেমা বহুত বঢ়িয়া লাগিছে। জয় জুবিন দা, জয় আই অসম। আৰু এইদৰে দেখা পোৱা গৈছে। আমি দেখুৱাই আছোঁ কেমেৰাপাৰ্চন অমিতাভক মই অনুৰোধ জনাম আৰু এইধৰণে দেখুৱাবলৈ, আৰু সেইধৰণে কান্দি আহিছে। ক'ব নোৱাৰো একো। ধুনীয়া চিনেমা বনাইছে, ধুনীয়া, চবেই চাব লাগে, ভাল হৈছে চিনেমাখন। বহুত আৱেগ হ'ল। শেষবাৰৰ কাৰণে তেখেতক দেখিলোঁ। আৱেগিক মুহূৰ্ত শেষবাৰৰ কাৰণে তেওঁক জীৱিত অৱস্থাত দেখাৰ নিচিনা অনুভৱ হৈছে। আৰু ভাল হৈছে, বঢ়িয়া হৈছে, ভাল হৈছে। আৰু আমি সেই দৃশ্য দেখি আছোঁ। আৰু 4টা বজাত আহি চিনেমা চোৱা ভাল লাগিল, জাষ্টিছ ফৰ ভাল লাগিল, বহুত ভাল লাগিল। হয়, আৰু এক আৱেগিক মুহূৰ্ত, আৰু সকলোৱে এইধৰণে ককাটোৰ এক পৰিৱেশত আৱেগিক হৈছে। একদম বিৰাট, আৰু লাষ্টলৈ আৰু নোৱাৰিলো আৰু ৰখিবলৈ। ক'ব ভাষা নাই, ইমান ভাল লাগিছে, ভাল লাগিল চাই বিৰাট। একো ভাষা নাই আচলতে, চাব মানে কান্দিয়ে থাকিলো। চব কেনেকে জানে এটা মানুহে যে চব একে হৈছে, যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈছে। চব আহিব চাবলে। আৰু এইদৰে চকুলো টুকি আহিছে। ছবি শেষ হৈছে, কিন্তু এতিয়াও দৰ্শক প্ৰেক্ষাগৃহৰ পৰা ওলাই অহা নাই। চবে এতিয়াও দৰ্শক প্ৰেক্ষাগৃহৰ পৰা ওলাই অহা নাই। এতিয়াও ছবি শেষ, কিন্তু তাৰপিছতো আৰু যেন কিবা মুহূৰ্তৰ সাক্ষী হয়, তাৰ বাবে আমি সেইধৰণে দেখুৱাই আছোঁ। আৰু সকলো ওলাই যাবলৈও যেন মন নাই। আৰু এই দৃশ্য মই কেমেৰাপাৰ্চন অমিতাভক অনুৰোধ জনাম এই দৃশ্য দেখুৱাবলৈ। I can only say that it was a very heartfelt experience, and seeing that someone who was here few months back and now isn't, it's quite tragic. আৰু এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। সকলোৱে ছবিখন চাই চকু সেমেকি উঠিছে, চকুলো টুকি ছবিখন চাই আহিছে। জয় জুবিন দা, জয় জুবিন দা। চিনেমাখন চাই এনেকুৱা লাগিব যে জুবিন দাই আগতে যেনিবা জানিছিল তাৰ বিষয়ে। আপোনালোকে চাওক, তেতিয়া গম পাব। জয় জুবিন দা। চাই ভাল লাগিছে। আৰু এইধৰণে দেখা পোৱা গৈছে যে সকলোৰে চকু সেমেকি উঠিছে। কি ক'ম আৰু, ক'বলৈ একো ভাষা নাই, ৱৰ্ডছো নাই একো। বহুত ভাল লাগিলে। আৰু জুবিন দা শেষ চিনেমা অলপ ইম'চনেল ফিল হ'ল। আশা কৰিছোঁ এইটো আৰু চলক। জুবিন দাক আমি অন্তিম শ্ৰদ্ধাঞ্জলি দিছোঁ। সকলো আৱেগিক হৈ পৰিছে, সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছে ছবিখন। ভাল লাগিছে, বহুত ভাল লাগিছে চাই। আৰু আমি দেখুৱাইছোঁ সকলোৱে, কিন্তু সকলোৰে চকু সেমেকা। আমি সেই দৃশ্য দেখুৱাই আছোঁ। লগতে ভাল হৈছে চিনেমাখন, চবে আহক, চবে চাওক। চিনেমাখন চাওক সকলোৱে, কিন্তু দাদাক বহুত মিছ কৰিছোঁ।
আজি দাদা থাকিব লাগিছিলে এই অসমীয়া ইণ্ডাষ্ট্ৰীৰ যিটো এটা মানে যাত্ৰা আৰম্ভ কৰিছিলে দাদা আজি সঁচাকৈ সফল হৈছে এতিয়া আমি তেজপুৰ জুবিন ডান্সৰ ফালৰ পৰা আমি ক'ব পাৰোঁ সমূহ ৰাইজ বোলে নাই বহুত ভাল লাগিলে তেওঁ আমাৰ মাজত বৰ্তমান থকাৰ যেনহে লাগি আছে আমাৰ মাজৰ পৰা হেৰাই যোৱা যেন লগা নাই হলত বহি থকা সময়ত তেওঁৰ লগত একেলগে থকা যেন লাগিছে একেলগে থকা নিচিনা লাগিছে ইয়াতকৈ আৰু কি ক'ম